নমস্কাৰ, পৰিচৰ্যা বৰুৱা ফেচবুক পেজটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে যেতিয়া ঘৰত আজৰি সময় পায় তেতিয়া নিজৰ ভাল লগা কামবোৰ কৰিব। এখন কিতাপ মেলি ল'ব, নতুবা আপোনাৰ দেহাটো জিৰণি দিব। তথাপিও সমাজৰ কিছুমান দিশৰ পৰা আপুনি আঁতৰি থাকিব, কাৰণ আজিৰ সমাজত সকলোবোৰ এখন বিচাৰকৰ আসনত বহি থাকে। আপুনি নজনা বহু কথা তেওঁলোকে জানে, আৰু আপুনি নকৰা বহু কাম আপুনি কৰিছে বুলি তেওঁলোকে দাবী কৰে। গতিকে কিন্তু এটা কথা মনত ৰাখিব, আপুনি যেতিয়া বিপদত পৰে, আপুনি যেতিয়া দুখ পায়, সেইসকল লোকৰ আপোনাৰ সমভাগী হ'বলৈ সময় নাথাকে। আমি এগৰাকী নাৰী শিৰত সেন্দুৰ লৈছোঁ বুলিয়েই নিজৰ নিজস্বতাটো ত্যাগ কৰাটো আমাৰ ভুল হ'ব। আপোনাৰ বা মোৰ ভাল লগা বেয়া লগাবোৰ কৰিবলৈ আমাৰো মন যায়, আৰু সেয়া নিজে কৰি যাওক। সমাজৰ কিছুমান দিশ ত্যাগ কৰক আৰু এগৰাকী নাৰী হৈ সমাজত জিলিকি থাকক। ধন্যবাদ।